এতিয়া বলাৰামৰ নামটোলৈ কেতিয়া কাণ ফান্দি থাকোঁ, কেতিয়া দবা আৰু অধ্যায় পৰিলে তালযোৰ বজাই হয়নে বাৰু? তাৰ আগতে আৰু একেবাৰে ভকতে মুখে মুখে লগাই দি ছোৱালী কেইজনী আছিলে, দুজনী, এজনী দিলোঁ, সৰুজনী আছে বি পাইছোঁ, দৌৰা অহা নাপালে নাই। ইফালে দুগৰাকীমান আইৰ ভিতৰত পাতিলে নহয়, ডালিমী ছোৱালী নহয় জানো, তই ল'ৰা ছোৱালী কেইটা আৰম্ভ দিলে গৈ। কাষৰজনে ভাগৱত শুনি আছিলে, তাৰ ডালিমী কথা ভিতৰত লাগি গ'ল, খেলি মেলি লাগি গ'ল। সেইকাৰণে কৃষ্ণ কথা শুনিবলৈ নামঘৰত বহোঁতেই গ্ৰাম্য কথা কথনে মলিন নোহোৱে মন। গতিকে গ্ৰাম্য কথা আমি পতাটো আমি ঘৰত পাতিম, ডালিমী লাগিলে ঘৰলৈকে যামগৈ, নহয়নে বাৰু? কিন্তু এই ডালিমী ঘৰ এইখন নহয়, ইয়াত এইবোৰ কথা নাপাতিবা। এই কথাবিলাক ময়ো নিশুনিলোঁ, ইজনকো নিদিলোঁ শুনিবলৈ। আকৌ সুধিবলৈ লাজ লাগিল নহয়, কিবা ভেকাই দিয়ে দিবা, গতিকে নুশুনিলোঁ। গতিকে শুনিবলৈ প্ৰস্তুত হ'বৰ কাৰণেই আমি এই নামঘৰত বহি পেলাই কৃষ্ণ কথাটো ভকতৰ সংগত থাকি সুন্দৰভাৱে আত্মিকভাৱে কথাটো আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। এতিয়া ধৰ্মৰ ৰাজা নাম বুলি কৈছে নহয়, নামটো নিৰন্তৰ গাই আছোঁ। অজয় হৰি গোবিন্দ নাম লগত কৈছে দেই। মোৰ মাতৰ গছপাত লৰি থাকে, মোৰ তালৰ যায়, তহঁতে পাত্তাই নাপায়। কোনজনে কৈছে? মোৰ বোপাই 95 বছৰ, গোটেই কীৰ্তনখন আৰু গীতাখন মোৰ মুখস্থ। ভাতো চৰাই মুখস্থ কৰিব পাৰে, নামটো নুশুনে বাৰু? সেই নাম বোপাই আৰু তোমাক তৰাব নোৱাৰে নহয়। এক নাম যিটো নাম মানে কি, প্ৰথম সন্ধিটো ভাঙি চাই লওক। ন, আ, ম আৰু অ, শেষৰ অটো স্বৰবৰ্ণৰ কাৰণে উচ্চ হয়। ন, আ, ম হয়। ন পদে নৱবিধ ভক্তি, আ পদে আত্মাত আৰু ম পদে মন্থন। শ্ৰৱণ কীৰ্তন সুমৰণ অৰ্চন বন্ধন দাস্য প্ৰকৃত আত্মনিবেদন পদসেৱন। এই 9বিধ ভকতিক আত্মাত যিজনে গুৰু জ্ঞানৰ দ্বাৰা মন্থন কৰিব, সেইজনে এক নামটো পাব। এক নাম মানে যিটো নিৰ্গুণ নাম বুলি কৈছে। আপুনি মই বিৰাট পুৰুষৰ মুখেদি অনন্ত নাম বাছ হৈ থাকোঁতে শতনাম ব্ৰহ্মাই, সহস্ৰনাম শিৱই, অষ্টনাম বেদে, কেশৱ অচ্যুত বিষ্ণু হৰি, সত্য জনাৰ্দন হংস নাৰায়ণ, তিনি নাম বৈষ্ণৱে কৃষ্ণ হৰি ৰাম। গতিকে এক নাম গুৰু ঘৰত থাকি ল'লে হয় অঞ্জনীয়া ভকত। সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দিনা কৃষ্ণক বিভিন্ন নামেৰে মাতি আছিল, যদি কৃষ্ণ আওকাণ কৰি আছে। লক্ষীয়ে ইমান ঠেলিছে বোলে, ৰজস্বলা দ্ৰৌপদীক পুৰুষ সভাৰ মাজত কাপোৰ কানি খুলি উলংঘ কৰিব, নাথ আপুনি নাযায় কেলে? বোলে মোক মতা নাই নহয়। মোৰ তোমাৰ নাম কৈ আছে আকৌ। নাই, তুমি জনা নাই কথাটো, মোক মতাই নাই। দ্বাৰকাপতি বুলি কৈছে, দ্বাৰকালৈ দৌৰিছে মোক। গোসাঁই বুলি কৈছে, বৃন্দাবনলৈ গৈছে। বোলে ইমান মাতি আছে, তুমি নোযোৱা কেলে? বোলে মই যাব হোৱা নাই। শেষত যেতিয়া তেওঁ সেই এক নামটো লৈ দিলে, যিটো এক নাম আপুনি মই গাই থকা নামৰ ভিতৰত পৰাই নাই। যিটো নাম বেদে কৈছে, যিটো নাম সৰ্বশাস্ত্ৰই কৈছে, অ জানাসি ৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ। গম পালে নবল? সমস্ত শাস্ত্ৰই এক বুলি যিটোক নিৰূপণ কৰি দিছে, সেইটো নাম ল'ব লাগিব। উদ্ধৱ মন্ত্ৰৰ বিদুৰ বিভীষণে সেই নামটো লৈছিল। জানা শ্ৰী নাম নাম নিজ, সমস্ত শাস্ত্ৰৰ মূল বীজ। সঞ্জীৱনী প্ৰায় পশবয় যাৰো মুখে। সেই নামটো জানিবলৈ যাব লাগিব। সেই নাম জনাৰ আগত আপুনি মই এই নামটো জানি ল'ব লাগিব। আৰু সেই নামটো যিখন ঘৰত আলোচনা হয়, সেই ঘৰখনৰ নামেই হ'ল নামঘৰ। হয়নে বাৰু? এতিয়া নামঘৰত আমি সেৱা পাতো। আৰে ঈশ্বৰে দিয়া শৰীৰটো আপুনি মই লৈ আছো, ঈশ্বৰে দিয়া অন্নমুঠিকে আপুনি মই দি আছো। হয়নে বাৰু? আকৌ আমাক কেনেবাকৈ সেৱা ভাগ পাতিবলৈ হ'লে ছেক্ৰেটাৰীক কওঁ, এই মগুকেইটা মিহি আনিবি আকৌ দেই, বুটকেইটা কাবলি আনিবি, ৰঙাটো বৰ ঠিক নহয়।
কাবুলীটো হয়নে বাৰু কলকেইটা তই যোৱাবাৰ কিন্তু তিথিত দেখিবি বৰ খহুলি আনিছোঁ এইবাৰ চফা আনিবি অলপ ডাঙৰ চাইজা আনি হে কৃষ্ণ ঈশ্বৰত বস্তু দ্ৰব্য আগবঢ়াব নিৰ্বাচনটো কোনে কৰিছে ভকতে দেহিও হয়নে বাৰু গতিকে আপোনাৰ মোৰ এই সংস্কৃতি কিছুমান সাম্প্ৰতিক সময়ত কিছুমান সমাজৰ পৰা আঁতৰাই দিব শেষত কৈছে জানি নিৰন্তৰে নৰে বোলা ৰামৰ ৰাম এই ৰাম ৰামটো বুলিবলৈ হ'লে একেবাৰে দবা আৰু কাঁহ যে তাল বাজি যায় তাৰ আগত ৰাম বোলাৰ আগত কিন্তু আপুনি মই অধ্যায়টো ভালকৈ শুনি পেলাইহে ৰাম বুলি ক'ব লাগে আগলৈকে কথা পাতি আছিলোঁ বোলে ধমৰকৈ দবাটো পৰে উঠে কাষৰজনক খোজ মাৰি কৈছে অধ্যয় বুলি ৰাম ৰাম সেই কৃষ্ণ সৈটো ৰামে তোমাক তৰাব নোৱাৰে নহয় ৰা বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ অন্তৰ্গৰ্ভত থকা পাপ ৰাখি বাহিৰ হয় ম বুলি কোৱাৰ লগে লগে কৃষ্ণ নাম প্ৰৱেশ কৰি অমৃত তত্ত্ব প্ৰৱেশ কৰি পেলাই ম বুলি কোৱাৰ লগে লগে কপাতটো বন্ধ হৈ যায় সেইটোহে ৰাম সেইটো ৰাম ক'বলৈ যদি তুমি মই গ্ৰাম্য কথা কথনে মলিন হৈ মন হৈ আছোঁ তাৰপাছত দবাটো মাৰিলে ধমকে বুলি অধ্যায় বন্ধ কৰ সেইখন কি হ'ব কথাটো হয়নে বাৰু এতিয়া যদুবংশৰ এই অত্যাচাৰী যদুবংশৰ অৱস্থাটো তেনেকুৱা কাৰণে সিহঁতৰ মৃত্যুটো অতিকে কৰুণ হৈছে এইবাৰ অৱশেষত ষোড়শ অধ্যায় দুলৰিত পুনৰ কি কয় সেইফালে আমি পুনৰবাৰ আলোচনা কৰিম সন্মানীয় পাঠকক আমি পাঠ আগবঢ়াবলৈ ক'লোঁ লগতে কোনোবা এজন প্ৰভু আহি পেলাই আমাক আসনখন অকণমান ধৰি দিয়ক চাহ একাপ আমি খাই লওঁ ষোড়শ অধ্যায় দুলৰি পাছে কোকে দুখে ৰুক্মিণী প্ৰমুখে কৃষ্ণৰ অস্তমোহিকী বিচাৰি ফুৰন্ত কৃষ্ণ প্ৰবন্ধে সিতুৰণ ভূমি স্বামীৰ সন্তাপে শৰীৰ সুখাই খকি পৰৈ অলংকাৰ চুল হৃদয় আকুল দিনতে দেখো নয়নৰ পদেম নিৰপৰে ঝৰি কান্দন্ত গুণ বনাই ভৈলু অনাথ প্ৰাণনাথ কৰিলা কোন মিলাই কত পুণ্যে পাইল তুমি হে স্বামী আমি সবে অভাগিনী কি ভৈল ললাট ভাঙি ভৰাহাত পাতিলে বিধি বিঘিনি চন্দ্ৰ অধিক মুখ পদ্ম সিটো থাকিবে নপাইলো চাই অমৃত সুৰস মধুৰ আলাপ এ নপাইব আউৰ দুনা
দণ্ডিলে দৈমে আমাক কমল নয়ন হাস্য নিরীক্ষণ উমরি বহিব আলাপ প্রাণ যাই ফুটি পার লুটা লুটি এ অনেক করি বিলাপ হুনাহি কাজিত্র এরা তুলয় ধর দ্রখন মণিক পান্তি পুতি কন্দ পরু দর্প কর সুর শ্যামহ বীরর রামে কৈম্য কেমনত অমৃত বরিকে এ দেখতে ই